হৈছে কয়েল বাৰ্ডৰ কণী। এই পিছবেলা হোৱাৰ লগে লগে কণী পৰিবলৈ আৰম্ভ কৰিছে। কয়েল বাৰ্ডৰ কণীবোৰ আমি কণীৰ চাইজবোৰ মিডিয়াম চাইজ আছে, এতিয়ালৈ ডাঙৰ হোৱা নাই। এয়া আৰম্ভ কৰিছে আৰু কণী পাৰিবলৈ। এতিয়ালৈ 2-3 সমানে পাৰিলে। এইবোৰ পাৰিব। এইবোৰ 35 দিন হৈছে এইবোৰ পোৱালি, আৰু 5-7 দিনৰ ভিতৰত এইবোৰৰ কণী দিবলৈ আৰম্ভ কৰিব। এইটো এটা বগা ৰঙৰ কোয়েল বাৰ্ড, দেখিবলৈ খুবেই ধুনীয়া। আমাৰ লোকেল মুৰ্গীৰ দৰে দেখিবলৈ এই বগা ৰঙৰ পোৱালিটো। এইটো আছে এটা বগা ৰঙৰ। এইবোৰ কণী দিবলৈ আৰম্ভ কৰিছে। চ' ঠিক আজি 43 দিন 43 ডেজত কণী পাৰিছে। এইটো এটা খাচা আৰু আছে বেলেগত, আকৌ ইয়াতে এটা আছে। এই খাচাটোত ঠিক 1 ফুটমান ওখ হ'ব। মাজত এইখিনি কয়েল বাৰ্ডবোৰৰ বিষ্ঠাবোৰ কৰিবৰ কাৰণে দিয়া হৈছে, আৰু ডেইলি ইয়াক চাফা কৰি থকা হয়। ইয়াত আধা খাবৰ কাৰণে দিয়া হৈছে এনেকৈ, আৰু কণী আহিবৰ কাৰণে তলৰ পিনে এনেকৈ ৰাস্তা আছে। এইটো আছে তেনেকৈ খাবলৈ দিয়া হৈছে এনেকৈ। ইয়াতে আছে পানী, এনেকৈ পানী দিয়া হৈছে খাবলৈ। তো এখানে আছিলে এডভান্স হেল্থ হেচাৰী কয়েল বাৰ্ডৰ ফাৰ্ম। বাকী ফাৰ্মৰ আৰু কিছুমান চৰাই-চিৰিকটি আছে এক্সট্ৰা, সেইবোৰ আমি পাছত দেখুৱাম। টাৰ্কি বাৰ্ড এইবোৰ। আজি কয়েল বাৰ্ডৰ এইখন দেখুৱাইছে। পোৱালিৰ কাৰণে যোগাযোগ কৰিব পাৰে, পোৱালি নাইবা কণীৰ কাৰণে লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে, মানে কয়েল বাৰ্ডৰ ফাৰ্মৰ মালিকৰ লগত। ইয়াতে কমেণ্ট কৰিলে হ'ল।